ইমান গাটো বেয়া লাগিছে। অ মা, মা ক'ত আছা? মোৰ গাটো বহুত বেয়া লাগিছে। কি হ'ল মইনা, শুই আছা যে? গা বেয়া লাগিছে মা। মোৰ মইনাটো গা বেয়া, ৰখা ফু কৰি দিম, ভাল হৈ যাব দেই। চাওঁচোন ক'তনো গা বেয়া হৈছে। তোৰ ইমান জ্বৰ হৈ গৈছে যে মইনা। সেইকাৰণে দিনটো জঁপিয়াই জঁপিয়াই ঘূৰি ফুৰা, এতিয়া জ্বৰে পালে। ভাতকেইটা দি দিম, দৰৱ এটা খাই পিনে শুই যাবি, ভাল পাবি। অকণমান আৰাম কৰা দেই তুমি, ভাল হৈ যাব দেই মোৰ সোণটো। জ্বৰ দৰৱহে নাই এতিয়া, এখেতলৈ ফোন এটা কৰি লওঁ, জ্বৰ দৰৱ এটা লৈ আনিব কওঁ। হেৰি, অথনি যে ওলালোঁ বুলি কৈ এতিয়ালৈকে ওলোৱা নাই যে? হা? বাবু গা বেয়া, জ্বৰ টেবলেট এটা লৈ আহিব। ঘৰত জ্বৰ টেবলেট আছে ভাবিছিলোঁ, নাই। ভাতকেইটা খাই পিনে খুৱাই দিম এটা, নহ'লে কালিলৈকে আকৌ বেছি জ্বৰে পাব, লকডাউনত ক'ত হস্পিটেল নি ফুৰিম। ঠিক আছে দিয়া, মই টেবলেট এটা লৈ আহিছোঁ বাৰু। মইনাৰ মাক, মইনাৰ মাক। আহিলেনে আপুনি? যাওক, হাত ভৰিকেইটা ধুই আহকগে। ঠিক আছে দিয়া। বাবু, টেবলেটটো খালেনে নাই? খালোঁ। ঠিক আছে বাৰু দিয়া, আৰাম কৰা। তাৰ অথনিৰ পৰা বৰ গা বেয়া আছিলে নহয়, এতিয়াহে ভাতকেইটা খাই শুব পাৰিছে। ভালেই দেই দৰৱটো পালে, নহ'লে এই লকডাউনত ক'ত হস্পিটেল নিলোহেঁতেন। হ'ব দিয়া, শুৱাগে এতিয়া। ময়ো আৰু শুওঁগে।